নেক্সট আছে আমাৰ এক্সাৰসাইজ আমি কৰি আছিলোঁ 8.4 কুৱেশ্যন নম্বৰ 3 1 2 হৈ গ'ল ঠিক আছে কুৱেশ্যন নম্বৰ 1 2 হৈ গ'ল কুৱেশ্যন নম্বৰ 3 2 3 টো আমি কৰিম ঠিক আছে আমাক কি দিয়া আছে sin স্কয়াৰ 25 ডিগ্ৰী cos স্কয়াৰ 65 ডিগ্ৰী প্লাস স্কয়াৰটো ক'ত দেখিলো ন মই বাস স্কয়াৰ দিয়াই নাই cos 25 degree plus cos 65 degree cos 25 degree into sin 65 degree ঠিক আছে এনেকুৱা যদি আমাৰ 0 degree 30 degree 40 45 degree 60 degree 90 degree এনেকুৱা যদি দিয়া থাকে তেনেহলে তোমালোকৰ মনত পটককে আহিব লাগিব যে তোমালোকে কৰি চাবা যে কোনটা এংগল প্লাস কৰিলে আমাৰ 90 হয় তো 25 আৰু 65 যদি আমি মাইনাস ইনটু প্লাস কৰো আমাৰ 90 হয় ঠিক আছে তেনেহলে আমাৰ পটককে আহিব লাগিব যে আমাক এটো কি কৰিব দিছে আমাক এটো কমপ্লিমেন্টাৰী এংগলৰ পৰা দিছে দুটা সাম কৰিলে 90 ডিগ্ৰী পা a মাইনাস কৰিলে যে sin 90 ডিগ্ৰী মাইনাস a কৰিলে আমাৰ কি হয় cosলে যে চেঞ্জ হয় cos এ হেতু চেপ্টাৰৰ পৰা দিছে সো আমি এটো কি কৰিম ইয়াত লিখিম আমি কি লিখিম sin যিকোনো এটা কৰিবা এই দুটা ভিতৰত যিকোনো দুইটা নকৰিবা আকৌ 90 ডিগ্ৰীৰ পৰা আমি কি মাইনাস কৰিম 65 ডিগ্ৰী মাইনাস কৰিলে আমাৰ 25 ডিগ্ৰী হয় এটো তেনেকৈ ৰাখা cos 65 degree similarly কি হ'ব cos 25 degree জেগাত তোমালোকে কি লিখা এটো ইনটু দে cos 25 degree জেগাত আমি কি লিখিব পাৰো sin cos 90 degree minus 65 degree এটো তেনেকৈ ৰাখা যিকোনো এটা কৰিলে হল দুইটা নকৰিবা ঠিক আছে তো ইয়াত কি পাম আমি পাম ইয়াত sin sin টো কি হলে ইনটু হেৰি হয় sin টো cos লে হয় সো cos এটো 90 degree টো থাকিবলে cos 65 degree থাকিব into cos 65 degree plus এটো তেনেকৈ sin টো কি হলে চেঞ্জ হয় cos টো sin হলে sin 65 degree sin 65 degree দেখছা cos 65 degree cos 65 degree a into a মানে কি a স্কয়ার এটো কি হ'ব cos স্কয়ার 65 degree plus sin স্কয়ার 65 degree সো এংগল একেটাই আছে নে এংগল একেটাই আছে sin স্কয়ার cos স্কয়ার আছে মানে আমাৰ কোনটো ফৰ্মুলা পইলে sin স্কয়ার a plus cos স্কয়ার a equals to 1 সো এটো কি হ'ব 1 ঠিক আছে নেক্সট সাম হো আমি কোয়েশ্চন নাম্বার এক্সারসাইজ 8.4 ৰ আমি কোয়েশ্চন নাম্বার 3 লগে আমাৰ কমপ্লিট হৈ গল আগত যদি তোমালোকে সোৱা নাই তেনে আগৰ ভিডিওটো চাই লবা আৰু তাৰ লিংক ডেসক্ৰিপচনত দিয়া আছে সো আমি এইটো ভিডিওত এতিয়া আমি কোয়েশ্চন নাম্বার 4 ৰ 1 2 3 and 4 চাৰিটা কোয়েশ্চন আছে হেগিটা আমি সলভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে চোৱা এটো দিয়া আছে এটো 1 মাৰ্কৰ কাৰণে তোমালোকৰ এক্সামত আহিব সো আমি যিমান পাৰো হুনকালে এটো কৰিব লাগিব ঠিক আছে চোৱা সলিউশন 9 sec square a minus 10 square এটো আমাক দিয়া আছে সো সৰি এটো দিয়া নাই মই নেক্সট স্টেপটো পাতিছো 9 sec square a minus 9 10 square a ঠিক আছে প্ৰথম কামটো যদি এনেকৈ প্লাস মাইনাস থাকো আমি প্ৰথমতে চাবলৈ যদি কমন আছে সো 9 ইয়াটো আছে 9 ইয়াটো আছে হদ্দাই প্ৰথম কামটো হ'ব লাগে আমাৰ কমন ল'ব লাগে তো এটো থাকিলে কি থাকি যাব 9 টো কমন লোৱা লাগে 9 কমন অকল sec square থাকি গল 9 গুছি গল 10 square থাকি গল ঠিক আছে নেক্সট টাইমটো আমাক কি কৰিব লাগে ইহত দুটা ত্ৰিকোণমিতিক ৰেশিও আছে sec আৰু tan ইহতৰ মাজত কিবা ফৰ্মুলা আছে নেকি আমাৰ মনত পেলাব লাগিব আমাৰ আইডেন্টিটিজ আছে নেকি এই আইডেন্টিটি হৈছে 1 + 10 square sec square a সো আমি sec square a জায়গাত কি লিখি দিব পাৰিম sec square জায়গাত আমি কি লিখিম 1 + 10 square a ঠিক আছে minus 10 square a ঠিক আছে সো plus 10 square a minus 10 square a কটা হৈ গল कैंसिल गल 9 into ब्रैकेट इनटू बुझाय 9 into কি থাকিলে 1 সো एग्जांपल কি হয় आंसर কি হল 9 সো আমাৰ অপচন কি হ'ব বি এটো ৰাইট आंसर ঠিক আছে সিমিলারলি আমি কোশ্চেন নাম্বার 2 লে আহো পটাপট কারণ এইবিলাকত সময় একদম না থাকে ঠিক আছে আমাক কি দিয়া আছে 1 + tan theta plus sec theta 1 + cot theta minus cos sec theta সো একো চাব নালাগে পটাপট তুমি যি জানা হেতুকে কৰা ঠিক আছে পেন এন্ড তোমাৰ পেপাৰ বহি পাতখিলা টাচ হ'ব লাগিব তেতিয়াহে ম্যাথছ ওলাব এনে মনতে হৈ থাকিলে নহব তুমি যি জানা প্ৰথমতে হেতু স্টাৰ্ট কৰি দিয়া তো tan theta কৈছো কি জানো আমি sin theta by cos theta ঠিক আছে আৰু sec theta টো ইয়াত cos theta লে কনভাৰ্ট কৰিছো আকৌ কৈ দিয়া cos theta
ঠিক আছে সিমিলাৰলি এইটো ক্ষেত্ৰটো 1 প্লাছ cos থিটা মানে কি sin থিটাৰ ওলোটা সো ইয়াত যদি সৰি tan থিটাৰ ওলোটা যদি tan থিটা কৈছো sin থিটা বাই cos থিটা হয় cos থিটা কি হ'ব cos থিটা বাই sin থিটা ইজি মাইনাস cosec থিটা ঠিক আছে এইবিলাক তোমালোকে প্ৰেক্টিস কৰিলে একদম ইজি হৈ যাব কোনটো স্টেপৰ পিছত কোনটো স্টেপ কৰিব লাগে আমি অটোমেটিক আমাৰ মনত আহি যাব এইটো হ'ব 1 বাই sin থিটা cosec থিটাক আমি sin থিটালৈ চেঞ্জ কৰিব পাৰো 1 বাই sin থিটা ঠিক আছে নেক্সট আমাৰ কি দেখিছো আমাৰ নেক্সট আমাৰ অটোমেটিক আমাৰ প্ৰেক্টিস কৰিলে আহি যাব যে নেক্সট আমি স্টেপটোত কি হ'ব এটো এট ফ্ৰেকশন দেখিছো প্লাস দেখিছো দ্যাট মিন্স আমি কি ল'ব লাগিব এলসিএম ল'ব লাগিব cos থিটা সো ইয়াত তলত একো না থাকিলে এলসিএম যেটো হয় হেতু লগতে ওপৰে এটো ইনটু কৰি দিলে cos থিটাৰ লগত 1 ইনটু কৰিলে cos থিটা হ'ব নেক্সট এটো ইয়াৰ ডিনোমিনেটৰৰে এলসিএম টো ডিভাইড কৰিব লাগিব cos থিটাৰে cos থিটাক ডিভাইড কৰিলে cos থিটাৰে cos থিটাক ডিভাইড কৰিলে কেনসেল যাব 1 থাকিব 1 ৰ লগত sin থিটা ইনটু কৰিম আমি কি পাম sin থিটা পাম ঠিক আছে sin থিটা পালো সিমিলাৰলি আমি কি কৰিম cos থিটাৰে cos থিটাক আকৌ যদি ডিভাইড কৰো আমি 1 থাকিব 1 ৰ লগত ইনটু কৰিলে 1 হ'ব ঠিক আছে এখিনলৈকে বুজি আছো ইনটু ব্ৰেকেটে ইনটু বজায় এটো কি হ'ব sin থিটা এটো কি হ'ব সিমিলাৰলি sin থিটা এলসিএম হ'ব ইয়াত 1 আছে 1 ৰ থাকিলে এলসিএম টো লগত 1 টো ইনটু কৰিলো sin থিটা sin থিটাক ডিভাইড কৰিলে 1 যাব 1 ৰ লগত cos থিটা ইনটু কৰিলে cos থিটা ইয়াক sin থিটাক ডিভাইড কৰিলে 1 1 ৰ লগত 1 কৰিলে 1 ঠিক আছে বুজি পাইছো নেক্সট স্টেপটোত আমি অলপ সজাই ফেলে লিখিম cos থিটা প্লাস sin থিটাক আমি sin থিটা প্লাস cos থিটা লিখিম কেলে লিখিম আমি কৈ আছো মই এখিনকে ব্ৰেকেট দি দিম প্লাস 1 এটো এটা দেই এটো এটা আৰু এটো এটা sin থিটা প্লাস cos থিটা এইয়া যে sin থিটা প্লাস cos থিটাৰ আগত আছে হেকেন আমি তাত লিখিলো আৰু এই গুটেটোকে আমি ব্ৰেকেট দিছো দ্যাট মিন্স এটোক আমি এটা টার্ম বুলি ধৰি লৈছো কি কৰিছো আমি এটো cos থিটা আৰু cos থিটা ইনটু sin থিটা আমাৰ ইনটু হ'ব আমি এটোক ব্ৰেকেট যে দিলো আমি এটোক এটা টার্ম বুলি ধৰিছো ঠিক আছে এটা টার্ম বুলি ধৰিলে আমাৰ সুবিধাটো কি হ'ব আমি এটোক এটা টার্ম বুলি ধৰিছো এটো a মানে একেটাই আছে সো এটো b সো এটো ফৰ্মুলা কি আছে a + b * a - b a + b * a + b - a - b মানে কি a স্কয়ার - b স্কয়ার a মানে কি ইয়াত sin থিটা + cos থিটা আমি ইয়াত কি লিখি দিম sin থিটা + cos থিটা এটো a মানে a স্কয়ার - b স্কয়ার মানে 1 তলত একেটাই থাকিব তলত আমি একো কৰিব নোৱাৰো ঠিক আছে তনে এটো আকৌ কোনটো আইডেন্টিটি পৰিলে a + b হোল স্কয়ার পৰিলে সো এটো a + b হোল স্কয়ার ফৰ্মুলা আমি লিখি দিম cos sin থিটা + cos থিটা হোল স্কয়ার পৰিলে a + b হোল স্কয়ার ফৰ্মুলা কি আছিল a স্কয়ার আমাৰ ফৰ্মুলা একদম মনামত মানে আইডেন্টিটিজ বিলাক একদম ফৰ্মুলা টিপছত থাকিব লাগিব a স্কয়ার + c + b স্কয়ার a মানে কি sin থিটা এটো হৈছে cos থিটা তেনে a স্কয়ার প্লাস টুৱাইস a b প্লাস b স্কয়ার মাইনাস কি আছে 1 আছে কোনটো 1 আছে এটো 1 স্কয়ার মানে 1 ঠিক আছে তলত একো কৰিব নোৱাৰো আমি sin থিটা cos থিটা তেনেকে লিখি দিয়া ঠিক আছে হল নেক্সট আমি কি হ'ব আমি কি জানো আমি ইয়াত লিখিব পাৰো sin স্কয়ার থিটা cos থিটা লিখিছো এটা ফৰ্ম আইডেন্টিটিজ এটা আছে sin স্কয়ার থিটা + cos স্কয়ার থিটা = 1 সো sin থিটা ওচলে মই cos স্কয়ার থিটাটো লৈ আহিলো কি থাকি গল 2 sin থিটা * cos থিটা এই যেটো cos স্কয়ার থিটা আছে sin স্কয়ার থিটা ওচলে লৈ আহিছো কাৰণ আমাৰ ওচৰত এটা আইডেন্টিটিজ আছে sin স্কয়ার থিটা + cos স্কয়ার থিটা = sin স্কয়ার a + cos স্কয়ার a = 1 হেকাৰণে মই আমি ওচৰলে লিখিছো তো তেনেহলে ইয়াত আমি কি লিখি দিম sin স্কয়ার a + cos স্কয়ার a = 1 2 ইনটু বাকি যিকিটা থাকি গল যিকিটা আমি একো কৰিব নোৱাৰো তেনেকে থৈ দিম ঠিক আছে বুজি আছো আমি এটা আছিল আমাৰ ওচৰত sin স্কয়ার a + cos স্কয়ার a = 1 আমি হেই ইয়াত sin হেকাৰণে আমি ইয়াত cos স্কয়ার a টো আমি cos স্কয়ার থিটাটো ওচৰলৈ আনিলো ইয়াৰ জেগাত আমি 1 পাতিলো সো +1 - 1 কটা দি গল সো কি থাকিলে 2 sin থিটা * cos থিটা তো sin থিটা বাই cos থিটা তো sin থিটা কেনসেল গল cos থিটা কেনসেল গল কি থাকিলে আমাৰ ওচৰত 2 তেনেহলে আমাৰ অপচন কোনটো শুদ্ধ হ'ব আমাৰ অপচন সি টো শুদ্ধ ঠিক আছে বুজি পাইছা নেক্সট আমি আহিলো কোৱেশ্চন নম্বৰ 3 আমি পটাপট কৰিব লাগিব এইবিলাক 1 মিনিটত এটো চোৱা এটো যদি তোমালোকক 1 মাৰ্কছৰ কাৰণে দিয়া তোমালোকৰটো ভাগ্যই বেয়া হ'ব তোমালোকৰ লাগ বেয়া যে ইমান দীঘলীয়া কাৰণে তোমালোকে 1 মাৰ্কৰ কাৰণে কৈছা যদি অপচনত দিয়ে এনে যদি তোমাক ফাইন বুলি কয় তেতিয়া তোমালোকৰ কোৱেশ্চন 2 নম্বৰ বা 3 নম্বৰ মান 2 মাৰ্কছ বা 3 মাৰ্কছৰ কাৰণে আহিব পাৰে ঠিক আছে নেক্সট আমি আকৌ এটো আহো sec a + tan a 1 - sin a 1 - sin a ঠিক আছে তুমি যেটো কনভার্ট কৰিব পাৰা এটো কনভার্ট কৰা sec a means কেটো 1/cos a ঠিক আছে তো tan a মানে কি sin a/cos a এটো তুমি কনভার্ট কৰিব পাৰা ঠিক আছে নেক্সট এটো তুমি কনভার্ট কৰিব সো 1 টো কনভার্ট কৰিব না sin a কনভার্ট কৰিব আমি পাৰো cos a কলে কিন্তু আমি আকৌ cos a কলে নিফালে কোনো ফাইদা মানে একো লাভ নহব কাৰণ আমি sin a লে কনভার্ট কৰিছো সো ইয়াক আমি এনেকৈ ৰাখো যদি পিছত দৰকাৰ হয় আমি কনভার্ট কৰিম তো তলত আমি কি দেখিছো এলসিএম দেখিছো ফ্ৰেকশন দেখিছো ইয়াত ব্ৰেকেটৰ ভিতৰত তেনেহলে আমি এলসিএম লম কি হ'ব cos a সো ইয়াত যদি এলসিএম আৰু ইয়াৰ ডিনোমিনেটৰ বিলাক একে থাকে তেনেহলে ওপৰত
যেনেকৈ আছে তেনেকৈ আমি লিখি দিলে হ'ল 1 প্লাছ চাইন এ ঠিক আছে এইফালে কি আছে 1 মাইনাছ চাইন এ চ' এইটো ফৰ্মুলাত পৰিলেনে a প্লাছ বি ইনটু a মাইনাছ বি ফৰ্মুলাত পৰিলে তো আমাৰ পটককৈ মনত আহিব লাগিব a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ a প্লাছ বি ইনটু a মাইনাছ বি আমাৰ কি a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ তো ইয়াতে a মানে 1 তো cos a ঠিক আছে এইটো কি হ'ব 1 স্কোৱাৰ মানে 1 মাইনাছ চাইন স্কোৱাৰ a বাই cos a ঠিক আছে আমাক ইয়াত স্পেচ নাই মই ইয়াতে কৰি দিওঁ দেই মোৰ ওচৰত জেগা নাই কাৰণে মই কি কৰিম ইয়াত কৰি দিছোঁ চোৱা নেক্সট কি হ'ব 1ৰ জেগাত আমি চাইন এ cos এ দুটা বস্তু আছে তো যিকোনো এটালৈ নিব লাগিব তো আমি ইহঁত থকা ফৰ্মুলা কিবা জানো নেকি আছে আমাৰ ওচৰত চাইন স্কোৱাৰ এ প্লাছ cos স্কোৱাৰ এ ইকুৱেলছ টু 1 চ' 1ৰ জেগাত আমি কি লিখি দিলোঁ 1ৰ জেগাত কি লিখি দিলোঁ আমি ইয়ালৈ লিখি দিলোঁ 1 জেগাত কি লিখিলোঁ চাইন স্কোৱাৰ এ প্লাছ cos স্কোৱাৰ এ ঠিক আছে এইটো কি হ'ব চাইন স্কোৱাৰ এ থাকিলে আৰু এইটো cos এ চ' প্লাছ cos স্কোৱাৰ এ মাইনাছ cos স্কোৱাৰ এ কেঞ্চেল গ'ল তো ইয়াত কি থাকিলে cos স্কোৱাৰ এ cos এ তো ইয়াত cos এ দুটা আছে ইয়াত এটা আছে এইটো এটা কেঞ্চেল গ'ল এনচাৰ থাকিব cos এ চ' আমাৰ অপশ্যন হ'ব ডি cos এ ঠিক আছে বুজি পাইছা ইজি পটাপট আমি কি কৰোঁ কুৱেশ্যন নম্বৰ 4টো কৰি দিওঁ ঠিক আছে 1 প্লাছ tan স্কোৱাৰ এ 1 প্লাছ cos স্কোৱাৰ এ পটককৈ তোমালোকে বেছিও ফাষ্ট নহ'ব ইয়াত পটককৈ তোমালোকে কি চাইন স্কোৱাৰ বাই cos স্কোৱাৰ তোমালোকে ট্ৰান্সফৰ্ম কৰি দিবা কাৰণ ইয়াৰ এটা আইডেণ্টিটি আছে 1 প্লাছ tan স্কোৱাৰ ইকুৱেলছ টু কি sec স্কোৱাৰ 1 প্লাছ cos স্কোৱাৰ ইকুৱেলছ টু কি cos sec স্কোৱাৰ পটককৈ তোমালোকে কনভাৰ্টো কৰি নিদিবা এনেকৈ চাই ল'বা ঠিক আছে এতিয়া চোৱা কি হ'ব ইহঁত থকা কিবা আছেনে আমি যিকেইডাল আছে tan এ আছে cot এ আছে ইহঁতক যদি আমি চেঞ্জ কৰিব হয় sec এ জেগাত আমি কি লিখিব পাৰোঁ 1 বাই cos স্কোৱাৰ cos এ জেগাত কি লিখিব পাৰোঁ 1 বাই sin স্কোৱাৰ sin cos আমাৰ বেছি আমি চিনি পোৱা বস্তু সেইকাৰণে তালৈ কনভাৰ্ট কৰিবলৈ তো এতিয়া কি দেখিলোঁ আমি এইটো এটা ফ্ৰেকশ্যন তাৰ ওপৰতো ফ্ৰেকশ্যন তলতো ফ্ৰেকশ্যন তেতিয়া আমি কি কৰিব লাগে আমি এই ক্ষেত্ৰত আমি কি কৰিব লাগে যিডাল মেইন যিডাল ফ্ৰেকশ্যন সেইডালক আমি ইনটু কৰি দিব লাগে মাল্টিপ্লাই কৰি দিব লাগে তেতিয়া কি হৈছে তলৰ যিটো ডিনমিনেটৰ সেইটো লুটি খাই যাব মানে চাইন স্কোৱাৰ এইটো ওপৰলৈ গুচি যাব আৰু 1 কেঞ্চেল গ'ল কি থাকিলে আমাৰ জেগা মই ইয়াত কৰিছোঁ ইয়াত কৰি দিছোঁ মই এইখিনিৰ পৰা তো কি হ'ব ইয়াৰ চাইন স্কোৱাৰ এ বাই cos স্কোৱাৰ এ তো চাইন এ বাই cos এ মানে কি tan এ চ' এইটো স্কোৱাৰ থকাৰ কাৰণে কি হ'ব tan স্কোৱাৰ এ চ' আমাৰ অপশ্যন কি হ'ব কৈ লিখিছোঁ আমাৰ অপশ্যনটো হ'ব এইটো ডি বুজি পালা একদম ইজি ঠিক আছে নেক্সট ক্লাছৰ নেক্সট ভিডিঅ'ৰ কাৰণে তোমালোকে চেনেলটো লাইক কৰি দিবা লাইক ছাবস্ক্ৰাইব এণ্ড মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ তেতিয়া আৰু ষ্টুডেণ্টে পাব ঠিক আছে থেংক ইউ